যিবিলাক বিল পাবৰ কাৰণে হাইকোৰ্টৰ এই সাহাৰা লৈছিলে যোৱা গভৰ্ণমেণ্টত এই বিল পাবৰ কাৰণে হাইকোৰ্টত যিটো কেছ ফাইল কৰিছিল তেখেতসকলৰ কাৰণে মই এটা অনুৰোধ কৰিব খুজিছোঁ আৰু অৱগত কৰিব খুজিছোঁ যিহেতু হাগ্ৰামা মহিলাৰী ছাৰে গোটেই পেণ্ডিং বিল অৰ্থাৎ লাইবিলিটিছ এই বিলবিলাকক দিবৰ কাৰণে আলোচনা চৰ্চা কৰি আছে তাৰ কাৰণে মই ভাবোঁ এতিয়া কষ্ট কৰি হাইকোৰ্টত যায় টকা খৰচা কৰি বিল ল'বৰ কাৰণে প্ৰয়োজন নাই বুলি মই ভাবোঁ তাৰ কাৰণে অনুৰোধ কৰিব খুজিছোঁ যিবিলাক কেছ ফাইল কৰি পেলাই বিল ল'ব খুজিছিল তেখেতসকলে নিজৰ ফাইলটো উঠাই লৈ হাগ্ৰামা মহিলাৰ ছাৰৰ ওচৰত যেন আহিব আৰু মোক লগ ধৰিবৰ কাৰণে আপোনালোকে পাৰিব মোৰ হাতত কাগজখন দিব পাৰিব আপোনালোকৰ কেছ যিটো উঠাব উকিলৰ লগত এডভকেটৰ লগত কথা পাতি আপোনালোকে বিলটো এই কেছটো উঠাই ল'ব বুলি মই আশাবাদী আৰু আপোনালোকক অনুৰোধ কৰিছোঁ কোনোবা যদি কোকৰাঝাৰলৈ আহিব নোৱাৰে আপোনালোকে নিজৰ সমষ্টিত MCLA আছে আৰু পাৰ্টি লিডাৰ্ছবিলাক আছে তেখেতসকলৰ হাতত দিব পাৰিব আৰু তেখেতসকলে নিশ্চয় মোক লগ ধৰিব আৰু দি দিব বুলি মই আশাবাদী অনুৰোধ কৰিছোঁ বৃহস্পতিবাৰ আৰু শুকুৰবাৰ এই দুটা দিনত আপোনালোকে যিমান কেছ ফাইল কৰিছিল হাইকোৰ্টত উঠাই লৈ আপোনালোকে কাগজখন জমা দিব বুলি মই আপোনালোকক অনুৰোধ কৰিছোঁ হাগ্ৰামা মহিলাৰী ছাৰে কৈছে প্ৰথম PMB মিটিঙতে কৈছিলে কোনোবা যদি আমাক অন্যায় কৰিছিল আমি অন্যায় কৰিব নালাগে কোনোবা যদি আমাক হাৰাশাস্তি কৰিছিল হাৰাশাস্তিৰ নামত আমি কাকো হাৰাশাস্তি কৰিব নালাগে আমি নিশ্চিন্তভাৱে শান্তিৰে আমি গভৰ্ণমেণ্ট চলাই যাম বুলি কৈছে ইয়াৰ অৰ্থটো হ'ল কোনোবা আমাক বিল দিব খোজা নাছিল আমি এনেকা কৰিব নোৱাৰোঁ বুলি কোৱা হৈছে নাই তাৰ কাৰণে আমি যিমানখিনি কাম পেণ্ডিং আছে পুৰণা হওক নতুন হওক আলোচনাৰ মাজেৰে গোটেই বিল আস্তেকে পাব আমি কাকো অন্যায় কৰিব খোজা নাই যেহেতু আমাৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে আমাক কৈছে যে কাকো অন্যায় কৰিব নালাগে ইয়াৰ অৰ্থটো আপোনালোকে নিশ্চয় বুজি পাইছে তাৰ কাৰণে অনুৰোধ কৰিছোঁ আপোনালোকে যেন এইবোৰ কথাটো মনত লৈ কামটো কৰি যাব থেংক ইউ